हेलो फ्रेंड वेलकाम बैक टू माई यूट्यूब चैनल आपनालोके केने आछे आशा करू भाले आछे बर्तमानলৈকে আমাৰ অসমত 16 জন লোক কৰোনাৰ আক্ৰান্ত হৈছে আপোনালোকে নিশ্চয় এই 21 দিনৰ যেটো লকডাউন আপোনালোকে সবে মানি চলিব এতিয়া আকো আৰু কৰা হৈ গল আইন প্ৰশাসন কৰা হৈ গল আপোনালোকে নিশ্চয় ঘৰৰ পৰা ওলাওতে ভাবি চিন্তি ওলাব আৰু নিজেও সেফ থাকিব বেলেগকো সেফ ৰাখিব নিজৰ ঘৰৰ পৰিয়ালক সেফ ৰাখিব আপুনি যদি আপোনাৰ ভিতৰত যদি কিবা ভয় আছে কিবা সন্দেহ লাগি আছে যে মই আক্ৰান্ত হৈছো বুলি যদি এটা ভয় লাগি আছে আপুনি লগলগ মেডিকেলত যাই আপোনাৰ চেকআপটো কৰি লব পাৰে দেখাব পাৰে আমাৰ বৰ্তমানলৈকে 16 জন আক্ৰান্ত হৈ আছে মই ভিডিও কৰাৰ সময়ত ইয়াৰ পিছত কিমান বাঢ়িব আমি নিজেও গম নাপাও তা আপোনালোকে সদায় নিজৰ পৰিয়ালটো দেশৰ ভাৰত ইন্ডিয়া সেফ ৰাখিবলৈ আপোনালোকে নিজৰ চেকআপটো লগলগ কৰি লব আপোনাৰ যদি কিবা এটা সন্দেহ থাকে যে মোৰ এটু বেমাৰ আইডিয়া হৈ আছে তেনেহলে আপোনালোকে লগলগ ডক্টৰৰ তাতে যাই নিজৰ চেকআপটো কৰি লব আপোনালোকে সুস্থ থাকক ভাল থাকক ইন্ডিয়াৰ মানুহখিনি ভাল থাকক হেতু আমি কামনা কৰো আপোনালোকে সৰু এটা ভিডিও আপোনালোকে ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব তে আজি মানে পৰৱৰ্তী খবৰ জানিবলৈ মোৰ চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব তে আপোনালোকে সেফ থাকক সুখত থাকক পৰিয়ালটো সুখত ৰাখক এটো আমি কামনা কৰিলো বাই বাই